এয়া আজি গৰু বিহুৰ কাৰণে এয়া সকলোৱে মিলি আমাৰ এয়া মাজুলী ঢেকীয়াজুলি গাঁৱৰ সমূহ ৰাইজে আহি ইয়াতে নৈতে গা ধোৱা দৃশ্য পৰিলক্ষিত হৈছে। দেখিছেনে আপোনালোকে কেনেকৈ গা ধোৱা কৰিছে, ইমান আনন্দ ফূৰ্তিৰে। যদিও অনাগত নিৰ্বাচনী প্ৰচাৰ তথাপিতো সেয়া নকৰি তেওঁলোকে সেইখিনি কথা মনত নানি আজি গৰু বিহুটো ভালদৰে উদযাপন কৰিবলৈ আহিছে। এয়া জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি সৰু শিশু সকললৈকে নৈত সকলোৱে মিলিত হৈ গা ধুই আনন্দ উল্লাস কৰিছে। দেখিছেনে পৰিৱেশটো চাওকচোন এবাৰ আপোনালোকৰ ফালেও এনেকুৱা পৰিৱেশ হয়নে জনাবচোন দেই। এয়া দেখিছেনে, এয়া গৰু গা ধুৱাই পেলাই নিয়া হৈছে। এয়া দেখিছেনে পৰিৱেশটো। আপোনালোকৰ ফালেও এইফালে এনেকৈ গৰু গা ধোৱা হয়নে বা এনেকৈ আনন্দ উল্লাস কৰা হয়নে আপোনালোকে এবাৰ জনাবচোন দেই। এয়া আমাৰ এজন ডেকাই আজি গৰু বিহুৰ দিনাখন নৈত পলটিপ মাৰি দেখুৱাব, আপোনালোকে চাবচোন দেই। এয়া গৈছে এজনে মাৰিবলৈ আৰু এয়া এজনে মাৰিবলৈ এয়া ৰেডি হৈছে। এয়া দেখিছেনে এয়া ভালকে নহ'লে বাৰু তথাপিতো চেষ্টা চলালে। আমাৰ বিহু বুলি নৱহতীয়া পিঠা খুন্দি আছে আৰু বিহু শুভেচ্ছা জনাইছে। লগতে বিহু পিঠা পনা বনাই আছে আমাৰ নবৌ, ডাঙৰ নবৌ, সৰু নবৌ আৰু গাঁৱৰ জ্যেষ্ঠ বৌহঁত আছে। আমাৰ বৌৱে পিঠা চালি আছে। গাঁৱৰে খুৰাহঁতৰ সেইজনী খুৰী, বৌ আছে, খুৰী আছে, এনেকৈ চবে লাগি মেলি পিঠা খুন্দি আছে। আৰু এয়া বেলেগ খুৰী, দুজনী খুৰী হয়, দুগৰাকী। এয়া আমাৰ ঘৰত হয়, আমাৰ ঘৰত পিঠা খুন্দি আছে। ওকে, ভিডিঅ'টো পালে ভাল কৰিলে ধন্যবাদ সকলোকে। বিহু আকৌ এবাৰ শুভেচ্ছা থাকিল সকলোকে। ৰঙালী বিহু শুভেচ্ছা, ইয়াৰ পৰা শুভেচ্ছা থাকিল সকলোকে। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। ধন্যবাদ। হেপী ৰঙালী বিহু।